আমাৰ বিটিআৰ কিষাণ মেলা হ'বলৈ গৈ আছে। এইটো কাইলৈ আৰু পৰহিলে হ'ব আমাৰ দুৰ্গা মন্দিৰ ফিল্ডত। আৰু ইয়াত আমাৰ বিভিন্ন ধৰণৰ জেগাৰ পৰা বিটিআৰৰ বিভিন্ন ধৰণৰ জেগাৰ পৰা ইয়াত আহিব মানুহ, আৰু তাৰ পৰা আমাৰ ফাৰ্মাৰ্ছসকলে ইয়াত পাৰ্টিচিপেট কৰিব। তাৰ লগতে ইয়াত আমাৰ ট্ৰেইনিং ছেশ্যনো হ'ব। তাত আমি বিভিন্ন ধৰণৰ ট্ৰেইনিং দিয়া যাব ফাৰ্মাৰখিনিক, আৰু তাৰ লগত এটা এণ্টাৰপ্ৰিনিয়ৰশ্বিপ ডেভেলপমেণ্টৰ নিচিনাকৈ আমাৰ ষ্টলবিলাকত এক্সিবিট হ'ব বস্তুবিলাক তেওঁলোকৰ, আৰু তাৰ পৰা তেওঁলোকে যদি বিক্ৰী কৰিব বিচাৰে তেনেকুৱা ধৰণৰো আমাৰ ফেচিলিটি ইয়াত আছে। আৰু প্লাছ আমাৰ যোনখিনি ট্ৰেইনীসকল থাকিব, প্ৰায় 300 ট্ৰেইনী থাকিব, তেওঁলোকক আমাৰ চাৰ্টিফিকেট দিয়া হ'ব। আৰু আমাৰ যোনখিনি ভাল খেতিয়ক বুলি নিৰ্বাচন কৰা আছে, সেই খেতিয়কসকলক আমাৰ বিভিন্ন ধৰণৰ এৱাৰ্ড থাকিব, সেই এৱাৰ্ডো দিয়া হ'ব যাতে তেওঁলোকে এটা অনুপ্ৰেৰণা পায়। আৰু এই গোটেই বস্তুটো এটা ছাকচেছফুল ইভেণ্ট হ'ব বুলি আমি আশা কৰিছোঁ, আৰু যাতে বিটিআৰৰ এই গোটেই কিষাণ মেলাৰ যিটো পদক্ষেপ, সেইটোৱে যাতে আৰু 10জন মানুহক ইনস্পায়াৰ কৰিব পাৰে, তাকে উদ্দেশ্য কৰি এই মেলাখন পতা হৈছে। কিমান দিনীয়া হ'ব এইটো? 2 দিনীয়া আছে, এইটো 23 আৰু 24 তাৰিখ। ৰাইজক আহ্বান এইটোৱে জনাম যে তেওঁলোক আহক, এই মেলাখন চাওক, আৰু তেওঁলোকে এই মেলাখন চাই পেলাই তেওঁলোকৰ নিজৰ জেগাত তেওঁলোকে কেনেকুৱা ধৰণে আৰু কি খেতি কৰিব পাৰে বা কি খেতি কৰিলে অধিক লাভৱান হ'ব, তেনেকুৱা ধৰণৰ মানসিক এটা চিন্তা চৰ্চা তেওঁলোকে চলাব পাৰিব। সেই গোটেই বস্তুখিনি তেওঁলোকে ইয়াত আহি প্ৰেক্টিকেলি দেখিব। গতিকে তেওঁলোক আহক আৰু এই মেলাখন চাওক, আৰু তাতে আমাৰ লগত সহযোগিতা কৰক, সেয়াই আহ্বান জনাম। এনেই ফাৰ্মাৰ আমাৰ যোনখিনি ট্ৰেইনী আছে, সেই ট্ৰেইনীখিনি ইয়াত আহি আমাৰ ৰেজিষ্ট্ৰেশ্যন ডেস্ক থাকিব, তাত ৰেজিষ্ট্ৰেশ্যন কৰিব, আৰু ৰেজিষ্ট্ৰেশ্যন কৰাৰ লগে লগে তেওঁলোকক এটা ৰেজিষ্ট্ৰেশ্যন কিট হিচাপে ফল্ডাৰ দিয়া যাব। তো সেই কিটটো তেওঁলোকে বিভিন্ন ধৰণৰ তাত সেয়া নোট ডাউন কৰিব পাৰিব, যোনখিনি কথা আমাৰ কোৱা যায়। তাৰ লগতে তেওঁলোকে আমাৰ চাৰ্টিফিকেট অফ পাৰ্টিচিপেশ্যনৰ এয়া পাব, চাৰ্টিফিকেট এখন পাব। গতিকে এইখিনি বস্তু ট্ৰেইনীখিনিৰ কাৰণে আছে। আৰু বাকী আমাৰ ফাৰ্মাৰ যিখিনি আছে তেওঁলোকে চাব পাৰিব। ইতিমধ্যে আমাৰ বিভিন্ন ধৰণৰ FPC আৰু SHG বিলাকে অলৰেডি ষ্টল বুকিং কৰিছে। তেওঁলোক আহিব তেওঁলোকৰ এক্সিবিট লৈ, আজি ৰাতি আৰু কাইলৈ ৰাতিপুৱা তেওঁলোক পাবহি। গতিকে সেইখিনি আমাৰ এটা ভাল খবৰ যে আমাৰ প্ৰায় 10-12টাকে আমাৰ SHG আৰু FPCয়ে ইয়াত অংশগ্ৰহণ কৰিব বুলি নিজে কৈছে। গতিকে সেইটো এটা আমাৰ খুব ভাল চাইন থাকিব। ইয়াত বাই এণ্ড চেল কাউণ্টাৰ থাকিব, তেওঁলোকে ইয়াত চাব অহা মানুহে তাৰ পৰা কিনিবও পাৰিব। গতিকে সেইটো বাই এণ্ড চেল কাউণ্টাৰ থাকিব। অল টোটেল ইয়াত 30টা কাউণ্টাৰৰ আমাৰ এৰেঞ্জমেণ্ট কৰা হৈছে। গতিকে 30টা কাউণ্টাৰ্ছটো থাকিব ইয়াত। বিটিআৰৰ বাহিৰে এতিয়ালৈকে আমাৰ লিষ্টখন আহি পোৱা নাই, কিন্তু কথা বতৰা চলি আছে যে তেওঁলোক আহিব বুলি। যদি আহে তেতিয়াহ'লে আমাৰ 24 তাৰিখতো আমাৰ কাৰ্যসূচী আছে, 24 তাৰিখলৈকেও তেওঁলোক কিছুমান অহাৰ কথা আছে। যদি আহে তেতিয়াহ'লে সেইখিনি মানুহকো আমি অন্তৰ্ভুক্ত কৰিম।